নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি কাঠফুলা বনাইছিলোঁ, চাওঁচোন আহক কেনেকৈ বনালোঁ। এয়া কাঠফুলা বনামচোন। এইখিনি এতিয়া এনেকৈ এপাত এপাতকৈ ভাঙি পেলাই আমি পানী গৰম কৰি থৈছোঁ। এই পানীখিনিত অকণমান ধুই ল'ব লাগিব। গৰম পানীত ধুব লাগিব ন? অকণমান কুহুমি আৰু বেছি গৰম নহয়। এইখিনি এনেকৈ সৰু সৰুকৈ কাটিব লাগিব। এই দেখাতহে কোমল আকৌ, যেনে অকণমান টাইট আছে। এইখিনি হৈ গ'ল। এনেকৈ কাটি ল'লেই হ'ল আৰু সৰু সৰু। ইফালে কি দিব লগত? এইটো তেজপাত, জলকীয়া, জ্বলা যিমানটো খায় সিমান অনুপাতে দিলেই হ'ল। আৰু দুটা শুকান জলকীয়া, তাৰপৰা জিৰা আৰু কাল জিৰা দিম দেই। তাৰপৰা এইকণ ধনিয়া গুড়ি, তাৰপৰা এয়া গৰম মছলা নিজে ঘৰত বনোৱা মানে লং, ইলাচি, ডালচেনি এনেকৈ গুড়ি কৰি থোৱা আছে। আৰু এইকণ জলকীয়া গুড়ি, আৰু এই দুটা পিঁয়াজ, এইকেইটা এতিয়া মিহি মিহিকৈ কাটি এইকেইটা মিহি মিহিকৈ এতিয়া কাটিম। তেল দিছোঁ দেই। মই এইখিনি আগতে ভাজি লওঁচোন। এয়া খালীকৈ মানে যোনখিনি আমাৰ কাঠফুলা হয় সেইখিনি ভাজি লোৱা হৈছে। মানে ইয়াত অইন এতিয়া পিঁয়াজ চিয়াজ আমি কাঢ়ি লৈ পাছত দিম। এতিয়া ইয়াত মছলাখিনি দি দিয়া হৈছে ফাৰ্ষ্ট। নহ'লে মছলাবোৰ দি যাব। ধনিয়া, এয়া জলকীয়া গুড়ি, এয়া লং, ইলাচি, ডালচেনি। জলকীয়াকেইটাও ইয়াতে দি দিছোঁ, নহ'লে পিছত কাঢ়ে ধৰে। অকণ হালধি, এয়া ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কাঢ়িম দেই। এইখিনি কাঢ়ি আকৌ পিঁয়াজৰ লগত আকৌ দিব লাগিব। এতিয়া অকণমান জাষ্ট মছলাখিনি লগাকৈ ফ্ৰাই কৰি লোৱা হৈছে আৰু। পিঁয়াজ দুটা দিছোঁ এয়া। এতিয়া এইখিনি ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব। তেজপাত, অকণমান হালধি দি দিওঁ দেই, নহ'লে পিঁয়াজটো বগা পৰি থাকিব। অকণমান আৰু নিমখো দি দিছোঁ পিঁয়াজখিনি সোমাবৰ কাৰণে। দেই এয়া ৰঙা হ'ল। এতিয়া মই ইয়াতে জিৰাকেইটা দিম আৰু জলকীয়াকেইটা দিবলৈ আছে। এইকেইটা ইয়াতে দি দিছোঁ। অকণমান নামাতৰ তেল দি দিছোঁ। এয়া ভাজি থোৱা কাঠফুলাখিনি দি দিয়া হৈছে। মই পানী অকণমান কুহুমীয়া কৰি থৈছিলোঁ। এতিয়া অকণমান ঢাকি দিয়া হ'ব। এতিয়া পানীটো কমালৈকে অকণমান উতলাই থাকিম। পানীটো কমি গ'লে আৰু ৰাখি দিয়া আছোঁ। কিমান ধুনীয়া লাগিছে। এইটো মাংস লগৰে আৰু নিৰামিষ যদি মাংস নাখায় ন, এইটো খাব পাৰে। খাবলৈ টেষ্টি, কিন্তু বনাওঁতে আৰু মাংস ধৰণে মানে কৰিব লাগিব আৰু যত্ন কৰিব লাগিব। খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাই চাবচোন। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পালে।